হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম যে ৰং নম্বৰত কেনেকৈ ছোৱালী পটাব পাৰি। অৰ্থাৎ ৰং নম্বৰত কোনো ছোৱালীক পটাব গ'লে আপুনি কি কথা জানিব লাগিব বা আপুনি কি কৰিব লাগিব, সেইবিলাক লৈয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপুনি যদি কোনো অপৰিচিত ছোৱালীক ফোনত পটাব খোজে অথবা আপোনাৰ কোনো পৰিচিত ছোৱালীকেই যদি আপোনাৰ নিজৰ পৰিচয় গোপন কৰি পটাব খোজে, তেন্তে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অৱশ্যই চাব। কথা দিলোঁ 100% উপকাৰ পাব। আহক তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, ফ্ৰী টাইমত কল কৰা। 99% ল'ৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, সিহঁতে কোনো ছোৱালীক কল কৰাৰ আগত এবাৰো নাভাবে যে সি যি সময়ত ছোৱালীজনীক কল কৰি আছে সেই সময়ত ছোৱালীজনী ফ্ৰী থাকে নে নাই। এইটো সিহঁতৰ মাথাতেই নাহে বা সিহঁতে এইটো লৈ মূৰেই নাঘামায়। অথচ আপুনি যদি বিচাৰে আপুনি কোনো ছোৱালীক কল কৰিলে ছোৱালীজনী যাতে আপোনাৰ লগত ঠাণ্ডা মূৰত কথা পাতে, ছোৱালীজনী যাতে আপোনাৰ লগত বহুত ইণ্টাৰেষ্ট লৈ কথা পাতে, তেতিয়াহ'লে আপুনি অৱশ্যই এনেকুৱা সময়ত ছোৱালীজনীক কল কৰিব লাগিব যিটো সময়ত ছোৱালীজনী একেবাৰে ফ্ৰী থাকে। তেতিয়াই ছোৱালীজনীৰ লগত কথা পাতি আপুনি সুবিধা কৰি ল'ব পাৰিব, ছোৱালীজনীক বহুত সহজতে লাইনত আনিব পাৰিব। তেতিয়াহ'লে আপুনি যদি নাজানে যে ছোৱালীজনী কেতিয়া ফ্ৰী থাকে, তেতিয়াহ'লে আপুনি দুটা কাম কৰিব পাৰে। প্ৰথম কামটো হ'ল কল কৰাৰ পিছত আপুনি ছোৱালীজনীকেই সুধিব পাৰে, তুমি কি এতিয়া ফ্ৰী আছা? আপোনাৰ এনে প্ৰশ্নত ছোৱালীজনীৰ ৰিয়েকশ্যন দেখিয়েই বুজিব পাৰিব যে ছোৱালীজনী ফ্ৰী আছেনে নাই। দ্বিতীয় কামটো হ'ল আপুনি ৰাতি 8 বজাৰ পৰা 9টাৰ মাজত ছোৱালীজনীক কল কৰিব পাৰে, কাৰণ 95% ছোৱালীয়ে এই সময়ত ফ্ৰী থাকে। ইয়াৰ উপৰিও ছোৱালীবোৰৰ মাইণ্ড বহুত ফ্ৰেছ থাকে আৰু বহুত ৰোমেণ্টিক মুডত থাকে। সেইকাৰণে ইয়াৰ পিছৰ পৰা ফোন কৰি কোনো ছোৱালীক পটাব বিচাৰিলে ছোৱালীজনীক ৰাতি কল কৰাটোৱে আটাইতকৈ পাৰফেক্ট সময় হিচাপে অৱশ্যই বিবেচনা কৰি ল'ব। নাম্বাৰ 2, কেইটামান প্ৰশ্নৰ উত্তৰ আগৰ পৰাই মূৰত সজাই লওক। আপুনি যেতিয়াই ৰং নম্বৰত কোনো ছোৱালীক কল কৰিব বা আপোনাৰ পৰিচয় গোপন কৰি কোনো ছোৱালীক কল কৰিব, তেতিয়া আপুনি কনফাৰ্ম থাকক ছোৱালীজনী আপোনাক কেইটামান প্ৰশ্ন অৱশ্যই সুধিব। যেনে, আপুনি কোন? মোৰ নম্বৰটো ক'ত পাইছে? আপুনি কি মোক চিনি পায় বা মই কি আপোনাক চিনি পাওঁ? কিয় ফোন কৰিছে? কি বিচাৰিছে মোৰ পৰা? বা কি ক'ব বিচাৰি আছে? ইত্যাদি ইত্যাদি। কিন্তু সকলোতকৈ মজাৰ কথাটো হ'ল যে ফোন ৰিচিভ কৰাৰ পিছতে এই প্ৰশ্নকেইটা ছোৱালীজনীয়ে আপোনাক অৱশ্যই কৰিব। তাৰ পিছতো 99% ল'ৰাই কল কৰাৰ আগত এই প্ৰশ্নকেইটাৰ প্ৰস্তুতি লৈ নাৰাখে যে ছোৱালীজনীয়ে যেতিয়া তাইক এই প্ৰশ্নকেইটা কৰিব তেতিয়া সি কি উত্তৰ দিব বা তেতিয়া তাৰ কেনেকুৱা উত্তৰ দিয়াটো উচিত। আৰু ফলাফলস্বৰূপে কি হয়, ছোৱালীজনীয়ে এই প্ৰশ্নবিলাক কৰিবলৈ আৰম্ভ কৰিলে আপুনি কি উত্তৰ দিব সেইটো বিচাৰি নাপায়। তেতিয়া আবুল তাবুল কোৱা আৰম্ভ কৰি দিয়ে বা কি ক'ব খুজি কি কৈ দিয়ে, সেইটো আপুনি নিজেই বুজি নাপায়। ফলত ছোৱালীজনী বিৰক্ত হৈ আপোনাৰ কলটো কাটি দিয়ে, আপোনাৰ লগত কথা কোৱাৰ আগ্ৰহ হেৰুৱাই পেলায়। সেইকাৰণে ইয়াৰ পিছৰ পৰা কোনো ছোৱালীক কল কৰাৰ আগতেই ছোৱালীজনীয়ে আপোনাক কি প্ৰশ্ন কৰিব পাৰে আৰু আপুনি সেইবিলাকৰ পৰা কি উত্তৰ দিব সেইটো আগৰ পৰাই মূৰত সজাই ৰাখিব আৰু তাৰ পিছতেই ছোৱালীজনীক কল কৰিব। তেতিয়াহে আপুনি ছোৱালীজনীক লাইনত আনিব পাৰিব, আপোনাৰ কথাৰ জালত তাইক ফচাব পাৰিব। নাম্বাৰ 3, নম্ৰ-ভদ্ৰ আচৰণ। ৰং নম্বৰৰ পৰা কোনো কল আহা এই বেপাৰটোৱে সকলোৰে এক বিৰক্তৰ বিষয়। তাৰ উপৰিও যদি সেই মানুহজনৰ আচৰণ বেয়া হয়, তাই যদি তেৰা বেকা কথা কোৱা আৰম্ভ কৰি দিয়ে, নিজকে পাক্কা খিলাৰী বুলি ভাবি, দুনিয়াৰ কোনো ছোৱালীয়ে সেইটো সহ্য নকৰিব। তাৰ লগত ভাল কৰি কথা পতাটো দূৰৰ কথা, ওলোটাকৈ অতি সাধাৰণ ছোৱালীও আপোনাক কেইটামান গালি দি কলটো কটাৰ পিছত আপোনাক ব্লক কৰি দিব। সেইকাৰণে ৰং নম্বৰত ছোৱালী পটোৱাৰ মূল মন্ত্ৰই হৈছে অতি নম্ৰ-ভদ্ৰ আচৰণ কৰা। ইয়াৰ উপৰি আপুনি বেলেগ কোনো উপায়েৰে ছোৱালীজনীৰ মন কোমল কৰিব নোৱাৰিব। সেয়েহে আপুনি যিমানেই ৰাগী বা ফাল্টু ভাষাৰ মানুহ নহওক কিয়,
আপোনাক একেবাৰে নম্ৰভদ্ৰ স্বভাৱ দেখুৱাব লাগিব। ছোৱালীজনীয়ে আপোনাৰ ভদ্ৰ আচৰণ দেখি বা ভদ্ৰ ভাষাৰ কথা কোৱা দেখি এনেকুৱা মুগ্ধ হৈ যাব যে ছোৱালীজনীয়ে আপোনাৰ লগত কথা কোৱা বিন্দু সমানো বিৰক্ত বোধ নকৰিব। আপোনাৰ লগত কথা পতাটো তাইৰ যেন এটা ভাল লগা কাম হৈ পৰিব আৰু তেতিয়াইতো ছোৱালীজনী আপোনাৰ লগত আগ্ৰহ লৈ কথা পাতিব, আপোনাক সময় দিব আৰু তেতিয়াই কিন্তু আপুনি ছোৱালীৰ লগত কথা আগুৱাব পাৰিব। ফ্ৰেণ্ডছ, হয়তো আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পালে। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেন্তে আপুনি কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।